আমাৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে মই অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি দ্বিতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ দ্য মাংকি এণ্ড দ্য ক্ৰকডাইল শীৰ্ষক পাঠটিৰ প্ৰশ্নোত্তৰ সম্পৰ্কে আলোচনা কৰিবলৈ লৈছোঁ। আগৰ ভিডিঅ'ত আমি এই পাঠৰে প্ৰশ্ন 6লৈকে আলোচনা কৰিছিলোঁ। আজি আমি 7 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম। আশা কৰোঁ তোমালোকে ভাল পাবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে আগলৈ এনেধৰণৰ ভিডিঅ'ৰ বাবে সহায়ক হয়। এতিয়া আমি প্ৰশ্নবোৰ চাওঁ আহাচোন। কুৱেশ্যন নম্বৰ 8, The monkey and the crocodile were good friends. Monkey আৰু crocodileটো ভাল বন্ধু আছিল, অৰ্থাৎ বান্দৰটো আৰু ঘৰিয়ালটো ভাল বন্ধু আছিল। They talked to each other. সিহঁতি দুইজনে কথা পাতিছিল, ইজনে সিজনৰ লগত কথা পাতিছিল। The monkey shared rose apples with his friend. আৰু বান্দৰটোৱে তেওঁৰ বন্ধুক rose apples খাবলৈ দিছিল। Write down a few things that you do with your friend. আৰু তুমি তোমাৰ বন্ধুৰ লগত কৰা তেনেকুৱা কেইটামান কামৰ কথা ইয়াতে লিখিব কৈছে। You may use words given in the bubble. আৰু বাবুলত দেখিছা তোমালোকে, বাবুলত যে অপশ্যনবিলাক দিয়া আছে তাৰ পৰাই তোমালোকে ৱৰ্ড কেইটাৰ পৰা হিণ্টছ ল'ব পাৰা। One is done for you, এটা তোমালোকৰ বাবে দিয়া আছে। কি দিয়া আছে? I like to share toys with my friend. মই মোৰ বন্ধুৰ সৈতে টয়বোৰ পুতলাবোৰ শ্বেয়াৰ কৰোঁ, মানে দিওঁ। গতিকে আৰু কেইটামান আমি যদি লিখোঁ তেতিয়া কি হ'ব আমি চাওঁ আহাচোন। ইয়াতে লিখিব পাৰা I like to play with my friends. I like to read books with my friends. মই মোৰ ফ্ৰেণ্ডৰ লগত খেলোঁ, কিতাপ পঢ়োঁ। I like to talk with my friends. আৰু মই মোৰ বন্ধুৰ সৈতে কথা পাতোঁ। গতিকে এইকেইটা তোমালোকে এনেদৰে লিখি ল'বা। আৰু যদি তোমালোকে তোমাৰ বন্ধুৰ লগত কৰা বেলেগ কাম লিখিব খোজা তেতিয়াও লিখিব পাৰা। এতিয়া আমি 9A টো চাওঁ আহাচোন। 9A টো কৈছে read the questions and answers. এতিয়া প্ৰশ্নবোৰ আৰু উত্তৰবোৰ পঢ়িবলৈ কৈছে। Question 1, Where did the monkey live? বান্দৰটোৱে ক'ত বাস কৰিছিল? Answer, the monkey lived in a rose apple tree. বান্দৰটোৱে এজোপা rose apple tree গছত বাস কৰিছিল। Question 2, What did the monkey give to the crocodile? ঘৰিয়ালটোক মাংকিটোৱে কি দিছিলে? The monkey gave rose apples to the crocodile. rose apple দিছিল। গতিকে we can use WH words like what, where, when, why and how to ask questions. আমি WH words বিলাক যেনে what, where, when, why, how এইবিলাক কুৱেশ্যন সুধিবৰ কাৰণে, প্ৰশ্ন সুধিবৰ কাৰণে ব্যৱহাৰ কৰোঁ। যেনে what মানে কি, where মানে ক'ত, when মানে কেতিয়া বা যেতিয়া, why মানে কিয়, how মানে কেনেকৈ। গতিকে তেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিবৰ কাৰণে আমি WH কুৱেশ্যন words এইকেইটা ইউজ কৰোঁ। এতিয়া আমি B টো চাওঁ আহাচোন। B টো কৈছে write down questions to get the given answers. ইয়াতে উত্তৰ দিয়া আছে আৰু তাৰ কাৰণে আমাক সেই প্ৰশ্নকেইটা লিখিব কৈছে, যিকেইটা প্ৰশ্ন সুধিলে আমি তলত দিয়া উত্তৰটো পাম। Question 1, Where did the crocodile live? ঘৰিয়ালটোৱে ক'ত বাস কৰিছিল? তেতিয়া আমি উত্তৰটো কি বুলি পাম যে the crocodile lived in the river. তাৰপিছত Question 2 মানে আনচাৰটো দিয়া আছে যে the crocodile gave his wife rose apples. ঘৰিয়ালটোৱে তেওঁৰ ৱাইফক কি দিছিল সুধিছে। তাৰপিছত কি ঘৰিয়ালটোৱে তেওঁৰ ৱাইফক ৰ'জ এপলছ দিছিল। এতিয়া আমি প্ৰশ্নটো কি বুলি সুধিম? ঘৰিয়ালটোৱে তেওঁৰ ৱাইফক কি দিছিল? গতিকে কি হ'ব? হোৱাট ডিড দ্য ক্ৰকডাইল গিভ টু হিজ ৱাইফ? ঘৰিয়ালটোৱে তাৰ ৱাইফক কি দিছিল? তেতিয়া আমি উত্তৰত ক'ম যে ঘৰিয়ালটোৱে তাৰ ৱাইফক ৰ'জ এপলছ দিছিল। চিটো কৈছে when the monkey and the crocodile met for the first time, the monkey asked the crocodile a few questions. যেতিয়া বান্দৰটোৱে ঘৰিয়ালটোক প্ৰথমবাৰ লগ পাইছিল তেতিয়া বান্দৰটোৱে ঘৰিয়ালটোক কেইটামান প্ৰশ্ন সুধিছিল। যেনে look at the answers of the crocodile and write down the questions. এতিয়া ঘৰিয়ালটোৰ উত্তৰকেইটা চাবলৈ কৈছে আৰু প্ৰশ্নটো লিখিবলৈ কৈছে। ঘৰিয়ালটোৱে কৈছে যে my name is crocodile. মোৰ নাম crocodile. এতিয়া মোৰ নাম crocodile বুলি কওঁতে আমি প্ৰশ্নটো কি বুলি সুধিম যে তোমাৰ নাম কি? নহয় জানো? তেতিয়াহে ক্ৰকডাইলটোৱে ক'ব যে মোৰ নাম crocodile. গতিকে ইয়াতে হ'ব what is your name? তোমাৰ নাম কি? তেতিয়া ই ক'ব my name is crocodile. মই ইয়াতে লিখিয়ে দিছোঁ, তোমালোকে চাব পাৰা। My name is, what is your name? My name is crocodile. তেতিয়া ই ক'ব এনেদৰে। তাৰপিছত কৈছে I live in the river. মই নদীত বাস কৰোঁ। তেতিয়া প্ৰশ্নটো কি হ'ব? তুমি ক'ত বাস কৰা বা তুমি ক'ত থাকা? গতিকে আমি ইংৰাজীত লিখিলে পাম যে where do you live? তেতিয়া হ'ব I live in the river. তাৰ পাছত which of the following marks is used at the end of the questions? প্ৰশ্ন সুধিবৰ কাৰণে আমি কোনটো ইয়াতে দিয়া আছে যে তাৰে কোনটো চিম্বল মাৰ্কছ ব্যৱহাৰ কৰোঁ বুলি কৈছে এইটো। তোমালোকে দেখিছা প্ৰশ্নবোৰৰ শেষত সদায় এইটো মাৰ্কছ থাকে।
10 নম্বৰটো কৈছে read the sentences about actions that happened in the past অতীত কালত ঘটা কিছুমান কাৰ্যৰ কামৰ ইয়াতে বাক্য দিয়া আছে আমাক চাবলৈ কৈছে পঢ়িবলৈ কৈছে the monkey gave the crocodile some rose apples বান্দৰটোৱে ঘৰিয়ালটোক কেইটামান rose apples দিছিল বুলি কওঁতে কি হ'ব এইটো অতীত কাল হৈ যাব মানে past tense হৈ যাব the crocodile took some rose apples to his wife আৰু crocodileটোৱে তাৰ ৱাইফৰ কাৰণে কেইটামান rose apples লৈ গৈছিল now write down two things that you did yesterday এতিয়া কেইটামান বাক্য লিখিবলৈ কৈছে মানে দুটা কামৰ কথা লিখিবলৈ কৈছে যি দুটা কাম তোমালোকে yesterday যোৱাকালি কৰিছিলা you can take help from the word cards given below তলত যিকেইটা word card দিয়া আছে তাৰ পৰাই তোমালোকে ইচ্ছা কৰিলে মানে হেল্প ল'ব পাৰা বুলি কৈছে গতিকে মই কি বুলিনো লিখি দিছিলো চাওঁ আহাচোন ইয়াতে এটা কাৰ্ডত দিয়া আছে যে প্লেড ফুটবল গতিকে মই দি দিছো এটা বাক্য আই প্লেড ফুটবল yesterday মই যোৱাকালি ফুটবল খেলিছিলো তাৰপিছত আৰু এটা দিয়া আছে হেল্প মাদাৰ ইন কুকিং মাকক মানে কামত সহায় কৰিছিল গতিকে কি হ'ব আই হেল্প মাই মাদাৰ ইন কুকিং ইয়াত তোমালোকে yesterday দিব পাৰা নিদিলেও কোনো কথা নাই Let's read the following sentences 11 নম্বৰটো He eats rose apples every day I like to eat rose apples We love to eat rose apples. She likes to eat rose apples. Read the sentences carefully. এতিয়া বাক্য কেইটা সাৱধানেৰে পঢ়িবলৈ কৈছে Notice the underlined words. যিকেইটা word underline কৰি থোৱা আছে যেনে eats, love, like, likes. গতিকে সেইকেইটা চাবলৈ কৈছে Some words end in s while some do not have s at the end. কিছুমান wordৰ শেষত s দিয়া আছে কিন্তু কিছুমানৰ দিয়া নাই যেনে love টো দিয়া নাই কিন্তু likes টো আকৌ দিছে নহয় জানো গতিকে think about when we use I, he, she, we or they with these words গতিকে এইকেইটা ভাবিবলৈ কৈছে I, he, she, we, they এইবোৰ ইউজ কৰাৰ ক্ষেত্ৰত ভাবিবলৈ কৈছে যে s কিয় লাগিছে আৰু s es মানে কিছুমানত কিয় লাগিছে কিছুমানত কিয় নাই লগা now write the words that are used before the underlined words আৰু এতিয়া সেই underlined word কেইটাৰ মানে আগৰ শব্দটো লিখিবলৈ কৈছে আগত যেটো লগোৱা হৈছে এটো লিখিবলৈ কৈছে ইয়াতে ইটস টো আগত কোনটো লগাইছে হি লাভৰ আগত উই গতিকে মই এটা লিখি দিছো তোমালকে লিখি লবা হি উই আই সি তোমালকে ভালদৰে মন কৰিলে দেখিবা যে হি আৰু সিৰ পিছত এস লাগিছে যেনে ইটস আৰু লাইকস আৰু আই আৰু উই আগত লগা নাই উই পিছত উই শব্দত মানে থাকা wordটোৰ পিছত লাগা নাই তোমালকে চাইছা যে লাভ আৰু লাইক এইকেইটাত লাগা নাই কিন্তু হি ইটস আৰু সি লাইকস অৰ্থাৎ থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰৰ যেটো ভার্ব লাগে হেতু হেখত s by es যোগ হয় 12 to চাও হাসুন read the words aloud ডাঙৰকৈ পঢ়িবলৈ কৈছে দি দিজ দে দেম thank think tham throw 13 read the story again পুনৰ পাঠটো পঢ়া find words beginning with th and write them down আৰু যিকেইটা th এৰ আৰম্ভ হৈছে হেকেইটা পুনৰ শব্দকেইটা লিখিবলৈ কৈছে মই এটা লিখি দিছো তোমালোকে পাৰিলে নিজে বিচাৰি উলিয়াই কৰিবলৈ চেষ্টা কৰিবা say as fast as you can যিমান পাৰা হিমান স্পিডত ক'বলৈ কৈছে croc croc crocodile rock 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 a while croc croc crocodile rock 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 a while 15 নম্বৰটো listen to your teacher and follow the instructions to find out the sentences এতিয়া টিচাৰ ইনস্ট্ৰাকচন টো পঢ়িবলৈ কৈছে মানিবলৈ কৈছে আৰু আঁকিবলৈ কৈছে আৰু লাষ্টত এটা বাক্য ওলাব হেতু বাসি মানে বাক্যটো লিখিবলৈ কৈছে এটো ইয়াপা আমি 1 পৰা ষ্টাৰ্ট কৰিব লাগিব এটো 1 টো দিয়া আছে যে ইয়াপা এনেকে কৈ পিনি আমি এনেকে কৰি পিনি এনেকে ষ্টাৰ্ট কৰিব লাগিব তেতিয়া বাক্যটো কি ওলাব I can draw a crocodile মই ইয়াতে বাক্যটো লিখি দিছো read aloud the sentence and then write it down তাৰপিছত পঢ়িবলৈ কৈছে বাক্যটো আৰু লিখিবলৈ কৈছে I can draw a crocodile 16 to look at the pictures and say the names of the birds এতে ছবিকেইটা চাবলৈ কৈছে আৰু চৰাইকেইটাৰ নাম ক'বলৈ কৈছে মই লিখি দিছো তোমালোকে চাবা কি হ'ব parrot এজনী parrot crane মানে বগলী মাইনা crow hen kingfisher cuckoo robin pigeon
এতিয়া 17 নম্বৰটো চাওঁ হাচোন 17 নম্বৰটো কৈছে লেটছ ৰিচাইট দ্য ৰাইম অফ লিটল ৰবিন ৰেডব্ৰেষ্ট এণ্ড পুচিকেট এতিয়া এটা কবিতা দিছে ধুনীয়া কবিতা এটা দিছে ৰাইমছ থকা আৰু এইটো আমাক পঢ়িবলৈ কৈছে আবৃত্তি কৰিবলৈ কৈছে লিটল ৰবিন ৰেডব্ৰেষ্ট অকণমানি ৰবিন ৰেডব্ৰেষ্ট নামৰ এটা অকণমানি চৰাই এটাৰ কথা কৈছে লিটল ৰবিন ৰেডব্ৰেষ্ট চেট আপন এ ট্ৰী আপ ৱেণ্ট দ্য পুচিকেট ডাউন ৱেণ্ট হি লিটল ৰবিন ৰেডব্ৰেষ্ট নামৰ চৰাইটো এদিন গছ এজোপাৰ ডালত বহি আছিল চেট আপন এ ট্ৰী মানে গছৰ ডালত বহি আছিল আপ ৱেণ্ট দ্য পুচিকেট তেনেকুৱাতে মেকুৰীটো ওপৰলৈ উঠি গ'ল ডাউন ৱেণ্ট হি আৰু তাৰপিছত চৰাইজনী তললৈ নামি আহিল Down came Pussycat and away Robin ran. Says little Robin Redbreast, catch me if you can. অৰ্থাৎ ডাউন কেম পুচিকেট মানে মেকুৰীজনী আকৌ চৰাইটো ধৰিবলৈ তললৈ নামি আহিল এণ্ড এৱে ৰবিন ৰেন আৰু ৰবিনে আঁতৰি পলাই গ'ল চেজ লিটল ৰবিন ৰেডব্ৰেষ্ট লিটল ৰবিনে কি বুলি ক'লে কেচ মি ইফ ইউ কেন যদি পাৰা মোক ধৰা গতিকে এইটো এটা ধুনীয়া কবিতা তোমালোকে পঢ়িবা 18 নম্বৰটো দিছে এড ৰাইমিং ৱৰ্ডছ টু দ্য লিষ্ট এণ্ড চে দেম এলাউড এতিয়া লিষ্টত কিছুমান ৰাইমিং ৱৰ্ড লিখিবলৈ কৈছে আৰু ডাঙৰকৈ পঢ়িবলৈ কৈছে ট্ৰী চি ঠিক তেনেকৈ ছন্দমিলা আমি কিছুমান শব্দ আৰু কি লিখিব পাৰোঁ চাওঁ আহাচোন মই এটা লিখি দিছিলোঁ হি বি ফ্ৰী ৰেন ফেন কেন ভেন মেন যিমান পাৰোঁ উজু লিখিবলৈ চেষ্টা কৰিছোঁ যাতে তোমালোকৰ মনত ৰখাত সহায়ক হয় 19 নম্বৰটো দিছে ৰাইট ডাউন দ্য অপজিটছ অফ দ্য ফলোয়িং ৱৰ্ডছ ফ্ৰম দ্য পয়েম কবিতাটোৰ পৰা আকৌ বিপৰীত শব্দখিনি লিখিবলৈ কৈছে আপ হ'লে কি হ'ব আপ হ'লে ডাউন চি হ'লে হি কেম হ'লে ৱেণ্ট আহিছিল গৈছিল গতিকে এনেকৈ হ'ব তোমালোকে লিখি ল'বা 20 নম্বৰটো চাওঁ আহাচোন কমপ্লিট দ্য চেণ্টেঞ্চেছ বাক্যকেইটা সম্পূৰ্ণ কৰা লিটল ৰবিন ৰেডব্ৰেষ্ট লিটল ৰবিন ৰেডব্ৰেষ্ট এটা কি এটা বাৰ্ড হয় চৰাই হয় আৰু পুচিকেট ইজ এ ডমেষ্টিক এনিমেল এটা ঘৰচীয়া প্ৰাণী গতিকে ইয়াত এনেদৰে লিখিব লাগিব লিটল ৰবিন ৰেডব্ৰেষ্ট ইজ এ বাৰ্ড পুচিকেট ইজ এ ডমেষ্টিক এনিমেল 21 নম্বৰটো লুক এট দ্য পিকচাৰ অফ দ্য বাৰ্ড চৰাইটোৰ ছবিটো চাবলৈ কৈছে ইট ইজ এ লিটল ৰবিন ৰেডব্ৰেষ্ট এইটো এটা লিটল ৰবিন ৰেডব্ৰেষ্ট চৰাই হয় ৰাইট এ ফিউ ৱৰ্ডছ টু ডেছক্ৰাইব দ্য বাৰ্ড ওৱান ইজ ডান ফৰ ইউ আৰু চৰাইটোৰ বিষয়ে বৰ্ণনা কৰিবলৈ কেইটামান শব্দ লিখিবলৈ কৈছে এটা দিয়া আছে বুলি কৈছে স্মল বিগ ঠোঁটটো সৰু তাৰপিছত আৰু কি আমি লিখিব পাৰোঁ এইটো দি দিছে থিন লেগছ বা টাইনি লেগছ বুলিও দিব পাৰা তাৰপিছত আকৌ দিব পাৰা স্মল উইংছ যিহেতু দি দিছে নহ'লে আমি এইটোত ৰেড ব্ৰেষ্টটো দিব পাৰিলোহেঁতেন মানে বুকুখন ৰঙা হয় আৰু শ্বৰ্ট টেইল নেজডাল চুটি হয় 22 নম্বৰটো লেটছ লুক এট দ্য পিকচাৰ্ছ এণ্ড আনচাৰ দ্য কুৱেশ্যনছ এতিয়া ছবিটো চাই আনচাৰ দিবলৈ কৈছে ওৱান ইজ ডান ফৰ ইউ এটা তোমালোকৰ বাবে দিয়া আছে কুৱেশ্যন হুৱেৰ ইজ লিটল ৰবিন ৰেডব্ৰেষ্ট লিটল ৰবিন ৰেডব্ৰেষ্ট ক'ত আছে আনচাৰ ইট ইজ বিহাইণ্ড এ ৰক এইটো এটা শিলৰ পিছফালে আছে তাৰপিছতো কৈছে হুৱেৰ ইজ লিটল ৰবিন ৰেডব্ৰেষ্ট এইটো শিলত আকৌ ক'ত আছে ওপৰত থাকিলে কি হ'ব ইট ইজ অন দ্য ৰক আৰু পিছৰ প্ৰশ্নটো কি বুলি কৈছে হুৱেৰ ইজ পুচিকেট মেকুৰীটো ক'ত আছে ইট ইজ নিয়াৰ দ্য ৰক শিলটোৰ ওচৰতে আছে এতিয়া আমি 23 নম্বৰটো চাওঁ আহাচোন 23 নম্বৰটো কৈছে লেটছ ৰিড পঢ়োঁ আহা লিভছ তোমালোকে মন কৰিছানে এটা পাত থাকিলত কি হৈছে লিভ হৈছে আৰু কেইবাটাও পাত থাকিলত VES যোগ হৈ গৈছে এফৰ জেগাত VES হৈছে তাৰপিছত নাইফছ কাভছ আৰু লোভছ মানে এইটো কি হৈছে ছিংগুলাৰ আৰু প্লুৰেল নাম্বাৰ অৰ্থাৎ একবচন আৰু বহুবচনৰ কথা শুনিছা তোমালোকে একবচনত এটা বহুবচনত এটাতকৈ যেতিয়া বেছি থাকে এইটো হৈ যায় বহুবচন গতিকে তেতিয়া শব্দটোৰ ৰূপটো সলনি হৈ যায় 24টো one day a monkey lost his way whilst he was looking for fruits এদিনাখন এটা বান্দৰে মানে যেতিয়া তাৰ কাৰণে ফ্ৰুটছ বিচাৰি ফুৰিছিলে তেতিয়া তাৰ ৰাস্তাটো হেৰাই গৈছিলে হেল্প হিম ফাইণ্ড হিজ হোম আৰু এতিয়া তাৰ ঘৰটো বিচাৰাত হেল্প কৰিব লাগে গতিকে আমি গছজোপাৰ পৰা যদি ঘৰটো বিচাৰাত হেল্প কৰোঁ আমি কেনেকৈ হ'ব এইফালৰ পৰা যদি ষ্টাৰ্ট কৰোঁ তেতিয়া এনেকৈ কৰি এনেকৈ গৈ পেলাই এনেকৈ তাৰ ঘৰটো পাবগৈ গতিকে তোমালোকেও চেষ্টা কৰিবা নিজে তাৰপিছতহে মই কৰা চাবা
25 টো কৈছে look at the pictures and read ছবিবোৰ চোৱা আৰু পঢ়া বুলি কৈছে এজোপা ওখ গছ গতিকে কি বুলি কৈছে a tall tree আৰু short টো কৈছে a short tree a big elephant a small elephant a day sky এখন দিনৰ ছবি আৰু a night sky a happy face a sad face a thick book a thin book এখন মানে হকত কিতাপ আৰু এখন thin মানে পাতল বা ভলিউমটো কম a young man আৰু an old man এজন বৃদ্ধ লোক এখিনতে তোমালোকে মন কৰিছানে এটো old টোৰ আগতে n হৈ গৈছে কিয় কাৰণ old o টো হৈছে ভাৱেলৰ আগত সদায় n বহে আৰু ভাৱেল কোন কিটা আছিল পাঁচটা আছিল তোমালোকে জানানে a e i o u গতিকে এইবিলাক থাকে যত যিবোৰ শব্দ থাকে তাৰ আগত সদায় n বহে বিটো কৈছে now write down at least 4 sentences with some of these opposite words in your notebook এতিয়া আমি যে opposite word কিটা পঢ়িলো সেই কিটা দিবিনি যিকোনো at least 4টা word লৈ পিনে আমি 4টা বাক্য বনাব লাগে কি opposite word পাইছিলো tall short ওখ চাপৰ big small ডাঙৰ সৰু তাৰপিছত day night দিন ৰাতি happy মানে সুখী sad মানে দুখী তাৰপিছত ঠিক মানে হৈছে অলপ ডাঠ আৰু thin মানে হৈছে পাতল আৰু young মানে হৈছে ডেকা old মানে হৈছে বুঢ়া এইকেইটা লৈ ইয়াৰে যিকোনো 4টা লৈ আমি 4টা বাক্য বনাব লাগে যিমান পাৰো একদম মুজুকে কেটামান লিখি দিছো happy he looks very happy তাক খুব happy দেখা গৈছে তোমালোকে যেতিয়া বাক্য ৰচনা মানে কৰিবা বা বাক্যটো লিখিবা তেতিয়া যেটো শব্দ বাক্য ৰচনা কৰ তাৰ তলতে আঁচডাল টানি দিবা তাৰপিছত tall this is a tall tree এজোপা ওখ গছ old how old are you তোমাৰ বয়স কিমান হৈছে night we sleep at night আমি ৰাতি হু গতিকে একেটা নেদৰে তোমালোকে কৰি লবা তাৰপিছত 26 টো কৈছে draw the following objects in the boxes এতিয়া তলত যিকেইটা দিয়া আছে ইনস্ট্ৰাকচন মতে আমাক আঁকিবলৈ কৈছে a long pencil এডাল দীঘল পেন্সিল আঁকিবলৈ কৈছে একদম দীঘলকে তোমালোকে পেন্সিল এডাল আঁকিবা ইয়াতে তাৰপিছত আকৌ কি আঁকিব কৈছে এডাল ছুটি পেন্সিল এডাল অকনমানি কি আঁকিবা ছুটিকে মানে লঙৰ অপজিটটো কি হ'ব শৰ্ট তাৰপিছত এখন a night sky এখন মানে ৰাতিৰ আকাশ আঁকিবলৈ কৈছে a night sky ৰাতিৰ আকাশখন কেনেকুৱা জোনবাই দিবা ষ্টাৰ দিবা এইবোৰ দিবা দি পিনি এখন ৰাতিৰ আকাশ আঁকিবা আৰু ইয়াতে এখন a day sky দিন ৰাতি এখন দিনৰ ছবি আঁকিবা সান দিবা তেনেকে আঁকিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো পাঠ ইমানতে শেষ হৈছে পৰৱৰ্তী পাঠৰ বাবে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ